এমব্ৰইডাৰী কৰিব ওলাইছোঁ। এইটো এটা এংকৰ সূতা এনেকুৱা ৰেড কালাৰৰ মই টেবুল ক্লথৰ কাৰণে ওলাইছোঁ। এখন কেঁচি এই সূতাটো এনেকৈ বেজি ভৰাই ল'লোঁ। এনেকৈ দীঘলকৈ এনেকৈ তলৰ পৰা এনেকৈ বেজিটো ভৰাব লাগিব। পাইছে আপোনালোকে মই এইখিনি কৰিলোঁ। এতিয়া আমি ইয়াতে ফুল দিম। ইয়াতে মাজতে এডাল এনেকৈ বেজিটো ফুটাব লাগিব তলৰ পৰা। তাৰপিছত এনেকৈ ওলাই ল'লোঁ। তাৰপিছত এই তলেৰে এই গোটেইকেইটা তলৰে এনেকৈ সোমাই দিব লাগিব। তাৰপিছত এনেকৈ তাৰপিছত এইটো ওপৰৰ পৰা এনেকৈ ওপৰত প্ৰথমে তলৰ তলে আনিব লাগিব। তাৰপিছত এতিয়া ওপৰতে ক্ৰছ কৰি দিব। প্ৰথমে এনেকৈ তলৰডাল উঠাই ওপৰডাল গেপ দি আৰু ওপৰডাল তলৰডাল এনেকৈ প্ৰথমে এনেকৈ কৰি ল'লোঁ। এতিয়া আমি এইখিনি কৰি ল'লোঁ। এতিয়া আমি গেপ দি মানে এডাল এৰি কেনে এইটোৰ পৰা ষ্টাৰ্ট কৰিম। এইটো লিভাৰ প্ৰথমে এডাল ল'লোঁ আৰু দুডালৰ ওপৰত তলেৰে এনেকৈ সোমাই দিলোঁ। এতিয়া আমি লাষ্টৰটো কৰিব লাগিব। প্ৰথমে এডালৰ তলেৰে আৰু এটা এৰি নেক্সট এটা এৰি আমি এনেকৈ কৰি ল'ব লাগিব। এয়া এইটো কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু ভিডিঅ'টো ভাল লাগে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।